মজা 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 এই গানটো বৰ ধুনীয়া লাগে ঐ কি কবি এই গানটোৰ সুৰ লয় শব্দ এনেকুৱা বুকু চুই যায় আৰু কোনতে আছিলে মেঘালী চুলি সেইখন গাই দিয়া আৰু মজা লাগে মই গাই দিছোঁ মেঘালী চুলি সৰগিবা ধুৰি প্ৰতি খুদে খুদেনো পুৰৰে সুৰধনি আকলুৱা মনে তোমাকে বিচাৰে আজি তুমি নাচনি মই ধুলিয়া তুমি পদুমি মই পখিলা মৰমী কলিজাৰে ৰঙাখিনি তুমি কি জানি মৰহা গোলাপ পূজাগে তোমাকেই দেখি মজা 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 আজি ৰাতিপুৱা এই ধুনীয়া গানটো শুনিছোতো দিনটো ভাল যাব দে এই গানটো তামাম হিট হৈছে জানো আজিকালি চবৰে মুখে মুখে এই গানটো শুনি বৰ ভাল লাগে মই ভাবোঁ কেতিয়াবা কেতিয়াবা গান গাম কিন্তু নোৱাৰিবিতো তোৰ যিডালে মাত মানুহ শুনি দৌৰিব তই এই বাথৰুমতে গাব পাৰিবি বেলেগত গালে তোক খেদিব তই এবাৰ কি হ'ল জানো মই বাথৰুমত গান গাই আছিলোঁ মায়ে ঘৰৰ পৰা কি কৈছে জানো অ ল'ৰা এই পথাৰত ছাগলীটো জুত লাগিছে চাগে যা চাই গৈ বেবাই আছে দেখোন মানে বেয়া জমনি দিয়া কি জমনি কি ক'বা ছাৰ আমাৰ এই ডিষ্টিং দে তামাম জমনি ছাৰ ইয়াৰ মাকে যে তাৰ মাতটো ছাগলীয়ে বেব বুলি কৈছে তোৰ মাতটো ছাগলীৰ নিচিনা নেকি দে হ'ব দে আজিৰ পৰা তোক ছাগলী বুলি মাতিম ছাৰো তেনেকুৱা নকৰিব মোৰ বেয়া লাগে ছাৰ পিছে তহঁতে আজি মোক যে গুড মৰ্ণিং নিদিলি এই কথা ক'ব ছাৰ গুড মৰ্ণিং ওলালেই বেয়া নাপাব দে ছাৰ গুড মৰ্ণিং গুড মৰ্ণিং ছাৰ মোৰ ফালৰ পৰা গুড মৰ্ণিং ছাৰ ঠিক আছে সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং পিছে ধেমালি বহুত হ'ল কেইটামান প্ৰশ্ন আছিলে পাৰিবিনে ছাৰ নোৱাৰিম কিয় আমি নোৱাৰা কামেই নাই ছাৰ দিয়ক ছাৰ সোধক ছাৰ মই ৰেডি ছাৰ মইতো জন্মৰ পৰা ৰেডি হৈ আছোঁ ছাৰ তে ডিষ্টিং দে কচোন হোৱাট ইজ কল জোৱাৰ ভাতা তে শুনক ছাৰ ওপৰৰ পৰা পৰিল পানী পৰিল হ'ল গাটা গাটাও গাটা বহু গাটা ইটিছ কল যোৱাৰ ভাতা কি চুপ থাক তই তোৰ যি ডিজাইনী চুটৰ মাথা ঘোলা কৰি দিবি তই হা ছাৰ ই একো নাজানে ছাৰ তে তয়ে কচোন হোৱাট ইজ কল জোৱাৰ ভাতা ছাৰো মই বেলেগ এক সোধা প্ৰশ্নৰ উত্তৰ নিদিওঁ আপুনি বেলেগ এটা সোধক ছাৰ ঠিক আছে ৰহ তোক মই সুধি আছো এটা তই ক MBBS ৰ ফুল মিনিংটো কি ইজি ছাৰ ইজি মাক বাপেকৰ বেকাৰ সন্তান চেচ আজি ৰাতিপুৱা মাথাটো চেচো খালে ইহঁতে গোটেইখানে মিলি জুলি মোৰ মাথাটো ঘুগুলা কৰিলে নেক্সট প্ৰশ্নটো সুধিছো মই ভেবেলা তই ক'ব পাৰিবিনে বহাগ শব্দটোৰ অৰ্থ কি ছাৰ নোৱাৰিম কিয় পাৰিম ছাৰ দে কৈ যা ধুনীয়াকে কৈ যা একদম ফটফৰীয়াকে কৈ যা ছাৰ বহাগ মানে হৈছে ব আৰু হাগ ছাৰ ব আৰু হাগ শব্দটো মিলি ছাৰ বহাগ হৈছে কিয়নো এই মাহটোত ছাৰ মানুহৰ পেটটো বেছি চলে সেইকাৰণে এই মাহটোত অকল ব আৰু হাগাই হয় ভগৱান মই এই তিনিটাক কেনেকে ক্লাছ কৰো মোৰ পালাতে নপৰে এইকেইটা জহন্নামে যাবি তহঁত চালা ছাৰ জহন্নামে বেলেগ এদিন যাম দিয়ক আপুনি আমাক বহুত প্ৰশ্ন কৰিলে এতিয়া মই আপোনাক কেইটামান প্ৰশ্ন কৰিম আপুনি পাৰিবনে তেন্তে সুধ মোৰ প্ৰথম প্ৰশ্নটো হৈছে ছাৰ এজন মানুহে গাড়ী চলাই গৈ আছে তেতিয়া হঠাৎ এজন ল'ৰা আৰু ছোৱালী গাড়ীৰ আগত আহি পৰিল তেতিয়া চালকজনে প্ৰথমতে কাক মাৰিব নাই মই কাকো নামাৰো নিজে মৰি যাম লাগিলে মই নহয় ছাৰ আপুনি মৰিবও নালাগে মাৰিবও নালাগে আপুনি কেৱল ছাৰ আগতে ব্ৰেকটো মাৰিলেই হ'ল হয়তো মই চিন্তাই নকৰিলো কেনে ছাৰ ঠিকে আছে ময়ো তোক এটা অতকে প্ৰশ্ন কৰি আছো তাৰ তই উত্তৰ দি দেখা ছাৰ অ'কে তই ক পায়খানা মানে কি একে ইজি ছাৰ ইমান ইজি প্ৰশ্ন ছাৰ আপুনি কৰে নে দে তাকে কচোন তই পায়খানা মানে হৈছে ছাৰ বহুত খানাৰ ভঁৰাল কাৰণ ইয়াত খানা পায় আৰু ইয়াক উল্টাই দিলে ছাৰ পায়খানা হয় ছাৰ তেনেহ'লে ময়ো আপোনাক এটা জোক মাৰিম ছাৰ দে সুধ এদিন এজন ৰোগী ছাৰ ডাক্তৰৰ ওচৰত দাঁত সৰোৱাবলৈ গৈছে দাঁত সৰোৱাৰ পিছত ছাৰ ডক্তৰজনে কৈছে আপুনি মোক 5জনৰ ফিজ এক্সট্ৰাকৈ দিব লাগিব তেতিয়া ৰোগীয়ে ক'লে আপুনি মোৰহে দাঁত সৰাইছে ডাক্তৰজনে উত্তৰ দিছে ছাৰ কাৰণ আপোনাৰ চিঞৰত মোৰ চেম্বাৰত থকা 5জন ৰোগী পলাল তাৰ পইচা কোনে দিব মজা লাগিছে উত্তৰটো তেনেহ'লে ছাৰ ময়ো এটা কমেডি কৰিম দে এবাৰ তয়ো কৰ ছাৰ তেন্তে শুনক এজন ভক্তই গণেশ বাবাক প্ৰাৰ্থনা জনাইছে সোনকালে এখন বাইক পাবলৈ যোগ্য কৰি দিয়া আৰু তেতিয়া গণেশ বাবাই কৈছে ছাৰ চাল্লা কুকুৰ তাক বাইক লাগে মোৰ নিজৰে বাইক নাই এণ্ডিৰত উঠি ঘূৰি ফুৰো মজা বঢ়িয়া তহঁত কিন্তু কমেডিত ভাল আছ দেই কেনে লাগিল আজি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব মনটো ভাল লাগে দিয়কচোন ছাবস্ক্ৰাইবাৰ এটা পালে আৰু তোৰ মনটো ভাল লাগিবই ন আজিলৈকে ইমানেই লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে থেংকছ ফৰ ৱাচিং